নমস্কাৰ গাইজ। ৰাতিপুৱাৰ সাজ শহু দেউতাৰ ডিমাণ্ডত বনালোঁ, এতিয়া আকৌ দুপৰীয়াৰ সাজ হাজবেণ্ডৰ ডিমাণ্ডত। উপায় নাই, ঠাণ্ডাৰ দিন যিহেতু খাই বোলে কলডিলৰ সৈতে পাৰ মাংস। মই মোৰ ডিমাণ্ডখিনি মনতে লৈ বোৱাৰী ধৰ্ম পালন কৰি বনাওঁ আহকচোন কলডিলৰ সৈতে পাৰ মাংসৰ জোল। মই পিছে বনোৱাত ইমান এক্সপাৰ্ট নহয় দেই, নজনাই বনালোঁ আৰু। শাহুমায়ে ক'লে প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'বা, সেইটো কাৰণে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আকৌ সেই একেখিনি তেলতে দেখিছে মই মাংসখিনি দি দিছোঁ। মাংসখিনি অলপ দেৰি ভাজি হোৱাৰ পিছত মই অকণমান ধনিয়া গুড়ি, তাৰপিছত মই অকণ লাল মিৰ্চ দি দিছোঁ। তাৰপিছত চিকেন মছলা তেনেকৈ নৰ্মেল মছলাখিনি দি পেলাই অকণমান দেৰি লৰাই সেই ফ্ৰাই কৰি থোৱা আলুখিনি দি মই তাৰপিছত আকৌ কলডিলখিনি দি দিম। মোৰ শাহু শহু আৰু হাজবেণ্ডৰ ডিমাণ্ডৰ ৰেচিপিবোৰ চাবলৈ মন গ'লে মোক কমেণ্ট এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ যদি আপোনাৰ মোৰ চেনেলটো চাই ভাল লাগিছে তেতিয়াহ'লে মই আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই বাই গাইজ।